অসমৰ বিভিন্ন প্ৰান্তত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিক লৈ বিভিন্ন দল সংগঠন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি তুলিছে। সমান্তৰালভাৱে ওদালগুৰি জিলাৰ পানেৰী সমষ্টিৰ বিভিন্ন দল সংগঠন একেলগ হৈ গৰুৱাজাৰ ৰাজপথত ওলাই আহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু, সদৌ অসম চাহ জনজাতি ছাত্ৰ সংস্থা, সদৌ অসম আদিবাসী ছাত্ৰ সংস্থা আছা, সদৌ BTR গৰিয়ামৰীয়া দেশীয় ছাত্ৰ সংস্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। তাৰ লগতে যোগান মন্ত্ৰী কুম্ভকৰ্ণ বুলি আখ্যা দিয়ে আমছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সদস্য দিলৱাৰ হুছেইনে। অসম চৰকাৰ হাই হাই সৰ্বানন্দ সোণোৱাল, হাই হাই যোগান মন্ত্ৰী, হাই হাই প্ৰতিদ্বন্দ্বীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াত টিভিয়ে পত্ৰে সকলোৱে আমি জানো দেখা পাই আছোঁ যে আজি কেইবাদিন ধৰি পেট্ৰলৰ মূল্য বৃদ্ধি যি তীব্ৰগতিত বৃদ্ধি পাইছে। এতিয়া আগতে আছিল আপোনাৰ 70+, এতিয়া 85+ হৈ গ'ল পেট্ৰলৰ মূল্য বৃদ্ধি। লগতে আপোনাৰ ডিজেল 80 টকা হৈ গ'ল। মানে দুটাত চেংচুৰী মাৰিবলৈ আৰু বেছি দিন নাই, বেছি মূল্য নাই। এতিয়া দুটাতে লেটাৰ মাৰিছে। গতিকে এতিয়াও অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ যি যোগান ব্যৱস্থা, যোগান মন্ত্ৰী তেওঁলোকে কুম্ভকৰ্ণ নিদ্ৰাত এতিয়াও আছে। গতিকে আমি অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে অনতি পলমে যি মূল্য বৃদ্ধি হৈ আছে এই মূল্য বৃদ্ধি ৰোধ কৰাৰ কাৰণে ব্যৱস্থা ল'ব লাগে। কাৰণ অসম চৰকাৰে এতিয়ালৈকে এই যোগানৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। অসম চৰকাৰৰ যি যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী ডাঙৰীয়া, আপুনি এই মূল্য বৃদ্ধিৰ বাবে কিবা এটা সুব্যৱস্থা লওক। আপোনাৰ অসমৰ ৰাইজে এই মূল্য বৃদ্ধিক লৈ যি মাধমাৰ খাইছে, আমাৰ পূজা সহজ সৰল দৈনিক মজুৰি কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰা যিসকল লোক আছে তেওঁলোকে সহজতে বা খুব সুকলমে তেওঁলোকৰ জীৱন অতিবাহিত কৰিব পৰা নাই। যদি ৰাতিপুৱা এসাঁজ খাইছে তেতিয়াহ'লে মূল্য বৃদ্ধিৰ কাৰণে তেওঁলোকে গধূলিৰ এসাঁজ ভালদৰে খাব পৰা নাই। গতিকে অসম চৰকাৰৰ লগতে আমি ভাৰত চৰকাৰক আহ্বান জনাইছোঁ অতি সোনকালে এই যি লকডাউনৰ সময়ত ইমান কোটি কোটি টকা যে বিভিন্ন ঠাইৰ পৰা অৰ্থনৈতিক যি সাহায্য পালে এই সাহায্যবিলাক ক'ত গ'ল? এই সাহায্যবিলাক আমি সদৌ BTR গৰিয়ামৰীয়া দেশী ছাত্ৰ সন্থাৰ গৰুৱাজাৰ আঞ্চলিকৰ তৰফৰ পৰা অসম চৰকাৰ বা ভাৰত চৰকাৰে যি মূল্য বৃদ্ধি কৰি আছে তাৰ প্ৰতিবাদত আমি বহুতকেইটা সংগঠন আজি গৰিয়াজাৰৰ মাছমৰীয়াত ওলাই আহিছোঁ। আৰু এই মূল্য বৃদ্ধি যদি ৰোধ নকৰে আমি আমাৰ প্ৰতিবাদ সদায় চলাই যাম। কাৰণে বিভিন্ন ধৰণৰ সমস্যাত ভুগি হ'ব লগা হৈছে। এতিয়া বহুতো কাম কাজ মানুহে কৰিব পৰা নাই, কিন্তু তাৰ মাজত আকৌ মূল্য দিনে দিনে বৃদ্ধি হোৱাৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ সমস্যা হৈছে। গতিকে আমি চৰকাৰক সুকীয়াই দিব বিচাৰোঁ, যদি সিহঁতে ভাৰত চৰকাৰ হাই হাই, বিজেপি চৰকাৰ হাই হাই, বিজেপি চৰকাৰ গো বেক, বিজেপি চৰকাৰ মুৰ্দাবাদ, অসম চৰকাৰ গো বেক, যোগান মন্ত্ৰী গো বেক, ছাত্ৰ ঐক্য জিন্দাবাদ, ছাত্ৰ ঐক্য জিন্দাবাদ, পেট্ৰলৰ মূল্য বৃদ্ধি বন্ধ কৰক, পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি বন্ধ কৰক।